আজি ইমান ৰাতি কি আনিলোঁ গৈ আপোনালোকে গম পায়নে? আজি তাৰমানে ফ্লিপকাৰ্টত এটা অৰ্ডাৰ দিছিলোঁ কেইদিনমান আগত। ডেলিভাৰী বয়ে এয়া মাত্ৰ গেটৰ সন্মুখত আহি দিলে। আমি এতিয়া ছবি মেলি চাম কি দিছে। কিবা আইডিয়া কৰি পাইছেনে আপোনালোকে এয়া কি হ'ব পাৰে? এয়া চাওকচোন, এয়া কি বস্তু? কিবা গম পাই আছেনে আপোনালোকে? এয়া হ'ল চৰেক। তাৰমানে মোৰ আগৰ চৰেকটো বেয়া হৈ গৈছিলে, সেইকাৰণে নতুন এটা অৰ্ডাৰ দিছিলোঁ। এয়া ভাগিনে এতিয়া মোবাইলৰ পৰা চাই এয়া এই নটবোৰ ফিটিং কৰিব। তাৰমানে এইকেইটা পাৰ্ট হিচাপে দিয়ে। নটকেইটা ফিটিং কৰিব লাগিব, এটা এটাকৈ চব পাৰ্টবোৰ জইন কৰিব লাগিব। যিকোনো বস্তু কম দামেই হওক বা বেছি দামেই হওক, নতুন কিবা এটা বস্তু আহিলে আমাৰ বৰ আনন্দ আৰু উল্লাহ লাগে, হয়নে নহয় চবৰে? মোক যদি এনেকৈ পাৰ্টবোৰ জইন কৰিবলৈ দিয়া হ'লহেঁতেন, তেতিয়াহ'লে মই পাগল হৈ গ'লোহেঁতেন, কাৰণ মোৰ এইবোৰৰ বিষয়ে একো আইডিয়াই নাই। এয়া লাহে লাহে ৰেডি হৈ আছে, আপোনালোকে দেখি আছেনে? আপোনালোকেও যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। বাই বাই।